মনোমোহাৰ প্ৰকৃতিৰ কি ধুনীয়া প্ৰকৃতি। তাতে আকৌ এনেদৰে স্কুললৈ ল'ৰা ছোৱালী যোৱা দেখিলে আগৰ ল'ৰালি মনলৈ পৰে স্কুললৈ যোৱা দিনবোৰলৈ। যেতিয়া স্কুল পঢ়িছিলোঁ তেতিয়া স্কুল বুলি ক'লে মানে কিবা ভয় ভাৱ লাগে। এতিয়া যেতিয়া নপঢ়োঁ তেতিয়া মোৰ ৰিয়েলাইজ হয় স্কুল যোৱাহেঁতেন কি মজা লাগিলেহেঁতেন, বা এতিয়াও যদি পঢ়ি থাকিব পৰাহেঁতেন কি ভাল লাগিলেহেঁতেন, এনেকুৱা এটা হেৰি হয়, ফিলিং হয় এটা মানে। আৰু তেতিয়া আৰু স্কুল পঢ়ি থকা দিনত আৰু স্কুল লাইফ আৰু বেষ্ট আৰু, কিয়নো স্কুল লাইফত মানে কোনো কাম ঝাম কৰিব তেনেকৈ নকৰে ন, আৰু কাম ঝাম মানে একো প্ৰেছাৰ পোৱা নাযায় ঘৰৰ পৰা। যি লাগে বুলি কৈ তাকেই দিয়ে। হয়তো 10 টকা খুজিলে 10 টকা নিদিলে কি হ'ব, 5 টকাটো দিয়ে, সেইবাবে বহুত হেপ্পী। এতিয়াতো তেনেকুৱা নহয় ন, এতিয়া হ'লেও অলপ বয়স হৈছে চবৰে, এতিয়াতো মেচিয়ৰ হৈ নিজকে নিজেই প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যিমান চেষ্টা কৰিব লাগে। সেইকাৰণে স্কুল লাইফ ইজ বেষ্ট লাইফ। মই ভাবোঁ আনৰ কি থিংকিং নাজানো, হয়তো কমেণ্ট কৰি জনাব। যিসকল মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে বা যিসকলে মোৰ ভিডিঅ'বোৰ চায় তেওঁলোকে জনাব যে স্কুল লাইফ ইজ বেষ্ট লাইফ হয় নে নহয়। মই ভবাত স্কুল লাইফ ইজ বেষ্ট লাইফ। এতিয়া বৰ্তমান বাইক চলাই মই গৈ আছোঁ লাহে লাহে, আৰু মোক বাইক চলোৱা দেখি পিনি হয়তো আপোনালোকে ভাবিব, কমেণ্ট কৰিব যে হেলমেট পৰিধান কৰা নাই বাইক চলাবলৈ, উইদাউট হেলমেট গৈ চলিব। মই হেলমেট পৰিধান কৰিছোঁ, কিন্তু মানে ভিডিঅ' কৰিবৰ কাৰণে ইমান ভালকৈ নুঠে ন, সেইকাৰণে। আৰু আমি ইমান ভাল ইউটিউবাৰ নহয় যে আমাৰ হেলমেটত কেমেৰা চেমেৰা লগাবলৈ, সেইকাৰণে আমি হেলমেট পৰিধান কৰিছোঁ। হেলমেট সকলোৱে পৰিধান কৰিব, কাৰণ হেলমেটটো হৈছে আমাৰ মেইন বাইক চলালে মেইন বস্তু লাগেই, আৰু হেলমেটটো নহ'লে নহ'বই। আৰু আইন প্ৰশাসনেতো জানেই হেলমেট লাগে। এইখনে হৈছে তালাব। আগতে ইমান ডাঙৰ নহৈছিলে, এতিয়া বহুত ডাঙৰ হ'ল, বহুত ডেভেলপ হ'ল। তেলৰ ডিপুলৈ যাওঁ, তেলৰ ডিপুত সৰু সুৰাকৈ এটা বেংক নিচিনা কৰিম দেই, মানে 10 টকা পেট্ৰল দে বুলি ক'ম। কি ৰিয়েকশ্যন হয় চাম, যদি ভিডিঅ' কৰিব পাৰোঁ চাম কেনেকুৱা ৰিয়েকশ্যন হয়। চব কিমান গাড়ী ভিৰ লাগি আছে। डालो 10 रुपया कम डालो। क्या 10 रुपया नहीं डालेगा क्या? 10 টকা পেট্ৰল বুলি কোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ হাঁহিছে, মানে কি ভাবিছে কি মানুহটো ভাবিছে কি 10 টকা পেট্ৰল ভৰাব আহিছে, বৰ কিবা আচৰিত ধৰণৰ লাগে ভাবিছে। আৰু 10 টকা পেট্ৰল ভৰাইছে, খুব হাঁহিছে, ওচৰত থকাকেইটা খুব হাঁহিছে আৰু খাইছে মানুহজনে বাছ এনেকৈ কৈছে। তাৰমানে ফাইনেলি আমি ডিপুৰ পৰা তেল ভৰাই 5-5ৰ ৰাওনা এয়া এটা গৈছে কোনে কোনে চিধা চিধা যোৱাটো গৈছে দুটুমা, তাৰপিছত এই লেফ্ট চাইডে যিটো আছে নহয় এইটো চাইডত আমি যাম, এইটো চাইডে গৈছে কামৰ পথাৰ, আৰু এইটোৱে মূল মেইন বাইপাছ। ৰং টান ল'লে নেকি ৰৈ আছে, মানে বেলেগ ৰাস্তালৈ গ'লগৈ নেকি তাৰ ৰাস্তা বুলি পিনে। এইটো হৈছে বাইপাছটো। এই বাইপাছটো এইফালৰ পৰা আহিছে ঢলাফালৰ পৰা লগ লাগি কিনি ইয়াত অলপ কাটি গৈছে, এইফালে যিটো ভাল আছিলে সেইটো ৰাস্তালৈ আহিছিলে, তাৰ পৰা এইটো এই কাটি গৈ কিনি তালাবত যোৱা ৰাস্তাটো এনেকুৱা আহল বহল ৰাস্তাত বাইপাছত গৈ থকা মজাই বেলেগ। ক'ৰবালৈ গ'লে মানে বাইকত গৈ থাকিলে মানে বতৰো যদি ফৰকাল হয়, সঁচাই কৈছোঁ মজা বহুত বেলেগ লাগে। আৰু কিয় জানো ক'ৰবাত ফুৰিব গ'ল বোলে মনটো চবৰে এক্সাইটেড হৈয়ে থাকে ন, তেনেকৈ মোৰো এক্সাইটেড হৈ থাকে ক'ৰবালৈ গ'লে। খালী মানুহবিলাক কেনেকুৱা পাম বা তাত গৈ কেনেকুৱা লাগিব, এনেকুৱা এটা কিবা মনত এক্সাইটেড হৈ থাকে। আৰু মানুহবিলাকতো ভাল হ'লেতো কথা ক'বই নালাগে, যে ক'ৰবাত যদি ফুৰিব যাম বুলি ক'লে খুব এক্সাইটেড হৈ থাকে। খালি আমাৰ এটা ভাৱ হয় যে
তাৰ মানুহবিলাক কেনেকুৱা, যদি বেয়া পায় বা যদি আচৰণ কৰিবলৈ যদি নাজানো বা কথা পতা যদি কিবা ভুল হয়, সেইবুলি কিবা এটা ভুল মানে মনত এটা ক্লিয়াৰ কৰিব নোৱাৰোঁ যে তাত তেনেকুৱা অনুভৱ হৈ থাকে। সেইবাবে ক'ৰবাত গ'লে মানে মন নাই হেল্প কৰি যাব লাগে। আমি অলপ দূৰ গৈয়ে বাইপাছটো পাম। বাইপাছটোৰ ওচৰত এখন সৰু দোকান আছে, তাতে লগৰটোৱে কৈছিলে কি অলপ ৰখিবি, তামোল চাহ কিবা খাম। এইটো লগৰটো ৰখি আছে, ইয়াত খাই লওঁ কি পাওঁ তামোল চাহ। খাই মেলি এবাৰ ৰাওনা হৈছোঁ। বলক, এইটোৱে হৈছে বাইপাছটো লগাৰ মূল বাইপাছটো লাগিছে ইয়াত। আমি আহি পাই গ'লোহি বাইপাছৰ লগত সংলগ্ন হোৱাৰ কাকপথাৰ মূল পথটো। এই পথটোৰ কাকপথাৰ হৈ প্ৰায় অৰুণাচল পাৰ হৈ এইটো বৰ্ডাৰলৈকে গৈছে। এইটো হৈছে কাকপথাৰ আৰু অৰুণাচলৰ এটাৰ মূল ঘাইপথ আৰু মূল পথ, আৰু এই পথটো বহুত যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ অনুৰোধেই কৰিছোঁ। লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ই আপুনি প্ৰথমতে পায়। আৰু এই ভিডিঅ'ৰ প্ৰতি ভিডিঅ' বনাবলৈ সাহস ঘূৰাবৰ কাৰণে এটা লাইক দি যাব। লাইক দিলে আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, কাৰণ ইমান কষ্ট কৰি ভিডিঅ' এটা বনাইছোঁ আৰু ইউটিউবাৰ হয়, বহুত মেহনতো কৰিছোঁ আৰু ভালদৰে এডিটিং কৰিবও নাজানো। সেইবাবে অলপ আপোনালোকৰ সহায় সহযোগিতাই অলপ আগুৱাই যাব লাগিব। সেইকাৰণে আপোনালোকৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এজনে চাই মেলি সকলো উৎসাহ দিবৰ কাৰণে এটা লাইক দি হ'লেও যায়। অলপ একেবাৰে আমি কাকপথাৰ নতুবা একেবাৰে মোৰ ভাইটিৰ লগৰজনৰ ঘৰত তাতে লগ পাম, একেবাৰে তাতে লগ পাম। অলপ তেতিয়াহ'লে ইয়াৰ পৰা গৈ এইটো হৈছে আৰ্মি কেম্প, কাকপথাৰ টাউন নৌপোৱাৰ আগতেই পোৱা আৰ্মি কেম্প। এই আৰ্মি কেম্পত অৰুণাচলৰ পৰা অহা মানে আৰ্মিবিলাক ইয়াত ৰখে আৰু ইয়াৰ পৰাই গৈ মেলি মকুল চিমালৈ পায়। ইয়াত কিমান আৰ্মি আছে, এইটো হৈছে কাকপথাৰ সেই কেম্পটো। ফাইনেলি আমি যাৰ ঘৰত আহিছিলোঁ তাৰ ঘৰ পাই গ'লোহি। সেইবাবে ভাবিছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ কি অচিনাকি জেগাত ভিডিঅ' বনাবলৈ ভালো নালাগে, লাজ লাগে বা অলপ চৰম কিবা তেনেকুৱা লাগে ন। সেইবাবে ভিডিঅ'টো নবনাওঁ, ইয়াতে সামৰণি মাৰিছোঁ। বাই, নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।